অৱশেষত চৰকাৰে ঘোষণা কৰিলে এক বৃহৎ পদক্ষেপ যিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সলনি কৰিব। 2025 চনত বিশেষকৈ ST, SC আৰু OBC কাষ্ট কেটেগৰীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 1 লাখ টকাৰ নতুন বৃত্তি আঁচনি আৰম্ভ কৰা হৈছে। যিসকল উচ্চ পঢ়া শুনা অব্যাহত ৰাখিব বিচাৰে কিন্তু ঘৰতে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, তেওঁলোকক সহায় আগবঢ়োৱাৰ উদ্দেশ্য এই আঁচনিৰ জৰিয়তে। চৰকাৰৰ বাৰ্তা স্পষ্ট যে কোনো প্ৰতিভাৱান ছাত্ৰই কেৱল টকাৰ বাবে পঢ়া বন্ধ কৰিব নালাগে। এই আঁচনিখনে ছাত্ৰ ছাত্ৰীক কেনেদৰে সহায় কৰিব জানি লওক। এই নতুন আঁচনিৰ অধীনত অনুসূচিত জাতি আৰু OBC কাষ্ট কেটেগৰীৰ যোগ্য ছাত্ৰ ছাত্ৰীসকলে প্ৰতি বছৰে 1 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য হিচাপে লাভ কৰিব। এই বৃত্তিৰ ধনেৰে টিউচন মাচুল, হোষ্টেলৰ চাৰ্জ, কিতাপ আৰু অন্যান্য শিক্ষা সম্পৰ্কীয় খৰচ সামৰি লোৱা হ'ব। লক্ষ্য হৈছে প্ৰতিজন ছাত্ৰই উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ সমান সুযোগ লাভ কৰাটো নিশ্চিত কৰা। সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখিবলৈ এই ধনৰাশি পোনপটীয়াকৈ ছাত্ৰজনৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব। এতিয়া কথা হ'ল এই আঁচনিখনত কোনে কোনে আবেদন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি বা OBC কাষ্ট কেটেগৰীৰ অন্তৰ্গত আৰু স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে। বাৰ্ষিক পৰিয়ালৰ আয়ৰ সীমা এনেদৰে নিৰ্ধাৰণ কৰা হৈছে যাতে প্ৰকৃততে আৰ্থ ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা লাভ কৰে। শীঘ্ৰেই চৰকাৰে মুকলি কৰিব অনলাইন পঞ্জীয়ন পৰ্টেল, য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সবিশেষ পূৰণ কৰি নথিপত্ৰ আপলোড কৰিব পাৰিব। পৰীক্ষা কৰাৰ পিছত বৃত্তিৰ ধন পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব। এই আঁচনিখনে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত থকা শিক্ষাৰ ব্যৱধান দূৰ কৰাৰ বাবে চৰকাৰৰ অভিপ্ৰায় দেখুৱাইছে। বহু বছৰ ধৰি প্ৰান্তীয় সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ খৰচৰ বাবে সংগ্ৰাম কৰি আহিছে। এই নতুন পদক্ষেপৰ জৰিয়তে চৰকাৰে শিক্ষাক কেৱল বিশেষ সুবিধা নহয়, সকলোৰে বাবে অধিকাৰ হিচাপে গঢ়ি তুলিব বিচাৰিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক চাপৰ বাবে আধাতে পঢ়া শুনা এৰি যায়। এই নতুন 1 লাখ টকা বৃত্তিটোৱে তেওঁলোকৰ বোজা কমাই দিয়া নহয়, অধিক কঠোৰ পঢ়া শুনাৰ প্ৰেৰণাও প্ৰদান কৰিব। কেৱল টকাৰ কথা নহয়, ইয়াৰ প্ৰাপ্যক সমান আৰু সুযোগ দিয়া। বন্ধুসকল, যেতিয়া অনলাইন পৰ্টেলত এপ্লিকেশ্যন আৰম্ভ হ'ব, মই আপোনালোকৰ বাবে এখন ধুনীয়াকৈ ভিডিঅ' বনাই লৈ আহিম কেনেকৈ আবেদন কৰিব লাগে। সেইকাৰণে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। জয় আই অসম।